राङापारा ओनसोलाव आसाम पुलिसनि गोख्रों नायबिजिरनाय गोख्रों अभियान आरो पेट्रलिं सिगांनिफ्रायनो खालामबोगासिनो दं आरो मैयानि फुङावबो बिथांमोना खालामदों। मानो आरो मानि थाखाय बिथांमोना पेट्रलिं खालामदों, अभियान खालामदों, नैबे भिडिअनि गेजेरजों नोंथांमोना डिटेल्स बाथ्राखौ बुजिनो हागोन। नोंथांमोना भिडिअखौ जोबजासिम नायलांगोन। চুলাই যদি আৰু বনাও নহয় তোক চাই ল'ম মই। জেলৰ ভাত খোৱা নাই মনে মনে থাক। কেইদিন হৈছে ইয়াৰ চুলাই ভাঙা? মনে মনে থাক। পানীটো উঠাই ল'ব লাগিব। আপোনাৰ লেডি অলপ হেৰি কৰক না। মাইকে মানে হাত দিব নোৱাৰে পিটিয়ে দিব। যা ইয়াৰ পৰা। গোটেই চুলাই কাটিব লাগিব। একদম অৰিজিনেল মাল। আজি এমাহ আগতে গোটেই ভাঙি ভাই আকৌ বনাই আছে। গোটেই ভাঙি গ'ল। আজি আমাৰ ৰঙাপাৰা আবকাৰী চক্ৰই আজি আমাৰ ওপৰ কছাৰী গাঁও তাৰে কেৰাবস্তি বুলি জনা যায় জেগাটো, তাৰপিছত আপোনাৰ ভেৰভেৰী গাঁও আমাৰিবাৰী ফৰেষ্ট ৰিজাৰ্ভৰ পিছফালে তাতে আমি অভিযান চলাইছোঁ আজি ৰাতিপুৱা। তাতে অভিযানত আমি 10টা ডাঙৰ চুলাই ভাটি, তাতে আমি 10টা ডিচিলেটিং এপাৰেটাছ পাইছোঁ। চব গোটেইখিনি আমি ডেষ্ট্ৰয় কৰিছোঁ অন দ্য স্পট। আমি তাৰপিছত চুলাই পাইছোঁ এপ্ৰক্সিমেটলি 350 লিটাৰ্ছ। আমি ফাৰ্মেণ্টেড ৱাছ পাছটো আমি পাইছোঁ 3000 কিলো এপ্ৰক্সিমেট, আৰু আমি ইউটেনচিল পাইছোঁ প্ৰায় 31টা। এতিয়া বৰ্তমানলৈকে এইখিনি বস্তু আমি পাইছোঁ। হয়, আমিতো জোৰদাৰ ৰূপে অভিযান চলাই যাম। কোনো যাতে মানুহে ইলিচিটলি ডিষ্টিল লিকাৰ বা চুলাই খাই মানুহৰ যাতে কোনো ধৰণৰ অপকাৰ নহয়, তাৰ বাবে আমি জোৰদাৰ অভিযান চলাম। আৰু ৰঙাপাৰা অঞ্চলত যাতে চুলাই বা এই ধৰণৰ বস্তু যাতে মানুহৰ পোৱা নাযায়, সেইটো আমি আৰু চেষ্টা কৰিম। চুলাই যদি আৰু বনাও নহয় তোক চাই ল'ম মই। জেলৰ ভাত খোৱা নাই মনে মনে থাক। কেইদিন হৈছে ইয়াৰ চুলাই ভাঙা? মনে মনে থাক। পানীটো উঠাই ল'ব লাগিব। আপোনাৰ লেডি অলপ হেৰি কৰক না। মাইকে মানে হাত দিব নোৱাৰে পিটিয়ে দিব। যা ইয়াৰ পৰা। গোটেই চুলাই একদম অৰিজিনেল মাল। আজি এমাহ আগতে গোটেই ভাঙি ভাই আকৌ বনাই আছে। গোটেই ভাঙি গ'ল। আজি আমাৰ ৰঙাপাৰা আবকাৰী চক্ৰই আজি আমাৰ ওপৰ কছাৰী গাঁও তাৰে কেৰাবস্তি বুলি জনা যায় জেগাটো, তাৰপিছত আপোনাৰ ভেৰভেৰী গাঁও আমাৰিবাৰী ফৰেষ্ট ৰিজাৰ্ভৰ পিছফালে তাতে আমি অভিযান চলাইছোঁ আজি ৰাতিপুৱা। তাতে অভিযানত আমি 10টা ডাঙৰ চুলাই ভাটি, তাতে আমি 10টা ডিচিলেটিং এপাৰেটাছ পাইছোঁ। চব গোটেইখিনি আমি ডেষ্ট্ৰয় কৰিছোঁ অন দ্য স্পট। আমি তাৰপিছত চুলাই পাইছোঁ এপ্ৰক্সিমেটলি 350 লিটাৰ্ছ। আমি ফাৰ্মেণ্টেড ৱাছ পাছটো আমি পাইছোঁ 3000 কিলো এপ্ৰক্সিমেট, আৰু আমি ইউটেনচিল পাইছোঁ প্ৰায় 31টা। এতিয়া বৰ্তমানলৈকে এইখিনি বস্তু আমি পাইছোঁ। হয়, আমিতো জোৰদাৰ ৰূপে অভিযান চলাই যাম।
কোনো যাতে মানুহে ইলিচিটলি ডিষ্টিল লিকাৰ বা চুলাই খাই মানুহৰ যাতে কোনো ধৰণৰ অপকাৰ নহয় তাৰ বাবে আমি জোৰদাৰ অভিযান চলাম আৰু ৰঙাপাৰা অঞ্চলত যাতে চুলাই বা এই ধৰণৰ বস্তু যাতে পোৱা মানুহৰ পোৱা